নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰ অনুসৰি বহাগৰ প্ৰথম দিনাখন কি কাম কৰিলে ইয়াৰ সুফল গোটেই বছৰ পাব পাৰে জনাটো বহুত আৱশ্যক নহয় নে গতিকে জানিবলৈ ভিডিঅটো শেষলৈকে নিশ্চয় চাই থাকিব আৰু ইয়াৰ লগতে আপোনালোকৰ বাবে কেইটামান আচৰিত ধৰণৰ ফেক লৈ আহিছো গতিকে বলকচোন ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল জবাৰ আপোনালোকৰ বাবে আগবঢ়োৱা প্ৰশ্নটো হৈছে মানুহৰ মুখমণ্ডলত কিমান ডাল হাড় থাকে ইয়াৰ উত্তৰটো হৈছে 22 ডাল হাড় থাকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আজিৰ খণ্ডটো আৰম্ভ কৰো প্ৰথমটো হৈছে আমি জেনেদৰে প্ৰয়োজনৰ সময়ত ইজনে হিজনক সহায় কৰো ঠিক তেনেদৰে গছে ইটোৱে হিটো প্ৰয়োজনৰ সময়ত কেনেদৰে সহায় কৰে হেতু জানেনে জানিবলৈ চাই থাকক যেতিয়া কোনোবা গছৰ নিউট্ৰিয়েন্টছৰ পৰিমাণ কমি যায় তেতিয়া কাষত থকা গছৰ পৰা ধাৰ হিচাপে লয় আৰু পিছত পুনৰ ঘূৰাই দিয়ে সেই প্ৰক্ৰিয়াটো চাওকচোন দুই নম্বৰটো হৈছে কিছুমান ছোৱালী বা মহিলাই নাকফুটি পিন্ধিবলৈ নাকৰ বাওঁফালে ফুটা কৰি লয় নহয়নে কিন্তু নাকৰ বাওঁফালে ফুটা কৰিলে আচৰিত কি হয় ইয়াৰ বিষয়ে আপুনি অৱগত নে জানিবলৈ চাই থাকক ইয়াৰ উত্তৰটো হৈছে নাকৰ বাওঁফালে ফুটা কৰিলে সন্তান প্ৰসৱৰ সময়ত কষ্ট অনুভৱ কম হয় তিন নম্বৰটো হৈছে কোনবিধ হৰিণে খালী চকুৰে ৰাতি পৰিষ্কাৰ আকাশত শনি গ্ৰহৰ ৰিং পৰ্যন্ত দেখা পায় আচৰিত দৃষ্টিশক্তি নহয়নে কোনবিধ হৰিণ বাৰু জানে যদি নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে নৰ্থ আমেৰিকাত পোৱা প্ৰং হৰণ নামৰ হৰিণবিধৰ এনে দৃষ্টিশক্তি আছে চাৰি নম্বৰটো হৈছে মানুহে পেইন্টিং কৰা আপোনালোকে নিশ্চয় শুনিছে বা দেখিছে নহয়নে কিন্তু গাহৰি কেতিয়াবা পেইন্টিং কৰা শুনিছেনে বা দেখিছেনে চিন্তা নকৰিব গাহৰিয়ে পেইন্টিং কৰা সেই আচৰিত দৃশ্যটো আপোনালোকক নিশ্চয় দেখুৱাম পিকেছু নামৰ গাহৰিটোৱে পেইন্টিং কৰা দৃশ্যটো চাওকচোন যিখন বহুত লাখ টকাত বিক্ৰী হয় পাঁচ নম্বৰটো হৈছে আপোনালোকে বিভিন্ন প্ৰজাতিৰ মাছ দেখিছে নহয়নে কিন্তু গোল প্ৰজাতিৰ মাছৰ নাম জানেনে বা দেখিছেনে দেখিছে যদি জনাবচোন আৰু যদি দেখা নাই মই দেখুৱাই আছো গোল প্ৰজাতিৰ মাছৰ নাম হৈছে বক্স ফিছ চাওকচোন মাছবিধক ছয় নম্বৰটো হৈছে কোনে এনে এবিধ বেটাৰী আৱিষ্কাৰ কৰি উলিয়াইছে যিটো বেটাৰী মানুহৰ শৰীৰৰ তাপৰ পৰা চাৰ্জ হয় আচৰিত আৱিষ্কাৰ নহয়নে যদি সেই ব্যক্তিজনৰ নাম জানে নিশ্চয় জনাব
সেই ব্যক্তিজনৰ নাম হৈছে জিয়াং লিয়াং চাও हाथ नम्बरটো হৈছে ভাৰতৰ প্ৰথম হিউম্যানেড ৰবটৰ নাম জানেনে বা দেখিছেনে চিন্তা নকৰিব মই নিশ্চয় দেখুৱাম ভাৰতত প্ৰথম দিনেশ পেটেলে হিউম্যানেড ৰবট আৱিষ্কাৰ কৰি উলিয়াইছে যাৰ নাম হৈছে সালোডা টকিং ৰবট आठ नम्बरটো হৈছে ভাৰতৰ লগতে কোন কোন দেশে হোলি উৎসৱ পালন কৰে মই ভাবো আপোনালোকে নিশ্চয় জানে গতিকে জনাবচোন ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ লগতে নেপাল বাংলাদেশ শ্ৰীলংকা পাকিস্তান দেশে হোলি উৎসৱ পালন কৰে ন নম্বৰটো হৈছে ভাৰতৰ কোনখন গাঁৱত জুঙাইকে প্ৰথমবাৰ হহুৰেকৰ ঘৰলৈ আহিলে জুঙাইকক গাধৰ পিঠিত বহাই গোটেই গাঁওখন ঘূৰাই আচৰিত পৰম্পৰা নহয়নে যদি জানে নিশ্চয় কমেন্ট কৰি জনাব আৰু এতিয়ালৈকে যদি ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰা নাই প্লিজ কৰি দিব ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰৰ ভিৰ গাঁৱত এনে প্ৰথা প্ৰচলন আছে দহ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰ অনুসৰি বহাগৰ প্ৰথম দিনাখন কি কাম কৰিলে ইয়াৰ সুফল গোটেই বছৰ পাব পাৰি জনাটো বহুত আৱশ্যক নহয়নে গতিকে জানিবলৈ ভিডিওটো চাই থাকক আৰু আপুনি যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেলৰ ছবিটো টিপি দিব আমি সকলোৱে জানো যে আৰু কেইদিনমান পাছতে অসমীয়া নতুন বছৰ আৰম্ভ হ'ব নহয়নে অসমীয়া ক্যালেন্ডাৰ আৰু হিন্দু ক্যালেন্ডাৰ অনুসৰি বহাগ মাহটো হৈছে অত্যন্ত পবিত্ৰ মাহ আৰু যিকোনো শুভ কাম আৰম্ভ কৰা মাহ গতিকে বাস্তুশাস্ত্ৰ অনুসৰি বহাগৰ প্ৰথম দিনাখন এটা কাম কৰিলে ইয়াৰ সুফল গোটেই বছৰ পাব পাৰি সেই কামটো হ'ল ঘৰৰ বাউণ্ডাৰীৰ ভিতৰৰ উত্তৰ পূব স্থানত 3 জোপা চেনিকলৰ পুলি ৰুব আৰু কাষত এজোপা কলা তুলসী ৰুব তেতিয়া চাব আপোনাৰ গোটেই বছৰত ভাল পৰিৱৰ্তন দেখিব কিন্তু কামটো কৰিলে সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি আৰু বিশ্বাসেৰে কৰিব লাগিব কামটো কৰিছাও হলে হ'ব নহলে নাই এনে মনোভাৱেৰে কৰিলে ইয়াৰ সুফল কেতিয়াও নাপাব গতিকে কামটো কৰিলে সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি আৰু বিশ্বাসেৰে কৰিব তেতিয়া ইয়াৰ সুফল নিশ্চয় পাব বন্ধুসকল এইবাৰ আপোনালোকৰ বাবে এটা ইলিউজন আগবঢ়ালো এই ছবিখন চাওকচোন ছবিখনত ভেকুলি দেখিছে নহয়নে কিন্তু ইয়াত আন এটা জীৱৰ মুখ লুকাই আছে কি জীৱ বাৰু ভালদৰে চাওকচোন আৰু নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ সঠিক উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ